মৰ্নিং গাইজ, এয়া কামলৈ ওলালোঁ, আহি আছোঁ আৰু গাঁৱতে বৰনামঘৰৰ কাম। কালি ভিডিঅ' দিয়াই নহ'ল, আজি আৰু গাটো বেয়া নহয় দীপাংক বেমাৰী বুলিহে কৈছে। ঠিক আছে, আহি আছোঁ, দেখাওঁ। এই দেখিছে আমাৰ গাঁৱৰ পৰিৱেশ, সুস্বাস্থ্য অধিকাৰী। আচ্ছা, এইখিনিৰ পৰা আকৌ কেঁচা ৰাস্তা দেই আমাৰ গাঁও। এয়া খোজকাঢ়ি আহি আছোঁ, আজি বাইক নাই আৰু। বাইকত ঘূৰি ফুৰে যে, সেইটো কাৰণে এতিয়া খোজকাঢ়িবলৈ টান পাইছে। তাকে ক'লেই হ'ল, সেই বাহানা বনাই আছে ভৰি বিষ। অ' ৰাম, কাম লাগি আছেনে? কামত লাগি আছে। কৃষ্ণ, এয়া আহি পাই গ'লোহি। কালি কাম হৈ গ'ল, বহুতখিনি কাম হৈছে। চাওক, কালি 3খন আছিল নহ'ব। এয়া দৰ্জা খোলা আৰু মই প্ৰসাদখিনি দি থৈ আহোঁ এই সখীহঁতৰ ঘৰত। হ'ব, তুমি ইটাখিনি হ'বগৈনে বাৰু? ইটা নহ'ব চাগে ন? হ'ব, ইটা নহ'লে আকৌ আনিব লাগিব। ছেক্ৰেটাৰীক ফোন কৰোঁ, এতিয়ালৈকে দেখা দেখি নাই তেওঁ। ভাল লাগিছেনে? ভাল হৈছে ন? কেনেকুৱা লাগিছে জনাব। আমাৰ গাঁওখন দেখিছে, আমাৰ গাঁৱৰ মাজবাটতে পুখুৰী বনাই থৈছে, পুখুৰী সদৃশ। এইফালে আহি আছোঁ। আমাৰ ছেক্ৰেটাৰী এতিয়া কাম আৰম্ভ কৰোঁ আৰু ন, ৰেডি হৈ গ'ল চব। পানী সিপাৰে দিব লাগিব, বাহিৰৰ চাই অলপকে দিবি, নহ'লে এইফালে পানী সোপা এফালে আহিব, সিফালে দিলেও হ'ব, সেইটো চাইডে পানীখিনি দিলেই হ'ব। দেখিছে ৰাইজ, সকলো মিলি একেলগে কামত লাগি আছে, সৰু ডাঙৰ। সেয়া ৰাইজৰ কাম আৰু চবেই কাম কৰিলেহে আগবাঢ়িব। গতিকে দেখিছে ল'ৰা ছোৱালী চব আৰু ঠিক আছে।